আজি মই CSP Advice 365 চেনেলৰ জৰিয়তে আপোনালোকক নতুন ভিডিঅ' আপডেট দিবলৈ ওলাইছোঁ। এই নতুন ভিডিঅ'ত মই বৰ্তমান সেৱাৰ থ্ৰুৱেদি 2021 আৰু 22 যিটো মেট্ৰিকৰ ফলাফল ঘোষণা কৰিলে, এই মেট্ৰিকৰ ফলাফল ঘোষণা কৰাত বড়ো মিডিয়াম স্কুলৰ পৰা অনা বড়োসকলে বা নন বড়ো কমিউনিটি মানুহবিলাকে বড়ো মিডিয়ামত পঢ়ি কেনেকৈ সুনাম অৰ্জন কৰিলে তেওঁলোকৰ সম্পৰ্কে মই আলোচনা কৰিবলৈ ওলাইছোঁ। যিহেতুকে বড়ো ডমিনেটেড এৰিয়াত কিছুমান এৰিয়াত অসমীয়া মিডিয়ামৰ স্কুল নাই, যাৰ বাবে কিছুমান নন বড়ো কমিউনিটি ব্যক্তিসকলে বড়ো মিডিয়ামত পঢ়ি নিজকে শিক্ষিত কৰিবলৈ ওলোৱা দেখা পায়। গতিকে এই বড়ো মিডিয়ামত পঢ়ি বৰ্তমান বহুত চাওতাল অসমীয়া বঙালী ছাত্ৰবিলাকে ভাল ফলাফল লাভ কৰিছে। ভাল ফলাফল লাভ কৰিছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা চাওতাল কমিউনিটিৰ এজন ব্যক্তি দীপেন মুণ্ডা। এখেতে এটা ছাবজেক্টৰ লেটাৰ মাৰ্ক ৰাখিছে। লগতে তেওঁ ছেকেণ্ড ডিভিজনত পাছ কৰালে চালবাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা। ঠিক তেনেকুৱা দাউথাৰা অঞ্চলত থকা হাইস্কুলৰ পৰা অঞ্জলি গৌড়, তেওঁতে ভাল ফলাফল কৰি সুনাম গ্ৰহণ কৰিছে। ঠিক তেনেদৰে তামোলপুৰ এৰিয়াৰ ঢলকুছি হাইস্কুলৰ পৰা এজন অসমীয়া ছোৱালীয়ে ভাল ফলাফল লৈ বড়ো মিডিয়ামৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰালে। এখেতৰ নাম ৰিম্পী দাস, দেউতাকৰ নাম প্ৰতাপ চন্দ্ৰ দাস আৰু মায়েৰ নাম মণিকা দাস। তেওঁ বড়ো মাধ্যমত পঢ়ি তেওঁ বড়ো ছাবজেক্টত পাইছিল 87, ইংৰাজীত পাইছিলে 91, গণিতত পাইছিল 93, অসমীয়া ইলেক্টিভত 82 মাৰ্ক কৰি ভাল ফলাফল তেওঁ ল'বলৈ সক্ষম হৈছে। মাত্ৰ ইলেক্টিভ অসমীয়া এটা ছাবজেক্ট লৈছে। তেওঁ বড়ো মিডিয়ামত পঢ়ি ভাল ফলাফল লাভ কৰিছে ৰিম্পী দাস। আৰু ঠিক তেনেদৰে অনিতা দাস, তেওঁ বড়ো মিডিয়ামত পঢ়ি এজন অসমীয়া ব্যক্তিয়ে ভাল ফলাফল ল'বলৈ সক্ষম হৈছে। ঠিক তেনেদৰে কুসুম চৰকাৰ নামৰ এজন বঙালী সম্প্ৰদায়ৰ ছোৱালী, এখেতেও বড়ো মিডিয়ামত পঢ়ি ভাল ফলাফল লাভ কৰিছে। ঠিক তেনেদৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন অঞ্চলৰ পৰা বৰ্তমান বড়ো মাধ্যমত পঢ়ি ভাল ফলাফল সুনাম কৰিছে। আমি দেখা পাওঁ বডোলেণ্ড ইউনিভাৰ্চিটিতো ইছমাইল হুছেইন নামৰ এজন হেড অফ বড়ো ডিপাৰ্টমেণ্টত লেকচাৰ আছে। এখেতে হ'ল মুছলিম কমিউনিটিৰ মানুহ। তেওঁলোকে বড়ো ডিপ্ল'মা কৰ্চত ভাল ফলাফল লৈ বা ভাল ৰিজাল্ট দান কৰি তেওঁলোকে বড়ো ভাষাৰে লেকচাৰৰ হৈ বডোলেণ্ড ইউনিভাৰ্চিটি নিচিনা বিশ্ববিদ্যালয়ত শিক্ষকতা কাম কৰি আছে। গতিকে ভাষা শিক্ষাটো আমাৰ কাৰণে বিৰাট লাভদায়ক। ই বড়োয়ে হওক বা অসমীয়াই হওক বা ইংৰাজীয়ে হওক বা হিন্দীয়ে হওক, যিকোনো মিডিয়ামত পঢ়ি আমি নিজৰ জীৱনটো আমি আগুৱাই নিব পাৰে। গতিকে শিক্ষা হ'ল আমাৰ জীয়াই থকাৰ এটা ডাঙৰ অস্ত্ৰ। এই অস্ত্ৰটো আপুনি অসমীয়াই হওক বা বড়োই হওক, যিকোনো মিডিয়ামত পঢ়ি নিজৰ যিটো প্ৰতিভা তাক আমি দেখাব পাৰে। ঠিক তেনেদৰে এই 3 ভনীয়ে বড়ো মিডিয়ামত পঢ়ি তেওঁলোকে বড়ো মাতৃভাষাৰে লিখি বড়ো ভাষাৰে লিখি তেওঁলোকে যেনেকুৱা ভাল মেট্ৰিকৰ ফলাফল লাভ কৰিলে, ইয়াৰ বাবে আমি বড়োসকলে গৌৰৱ কৰিব লাগিব। লগতে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা, লগতে মই প্ৰমোদ বড়োকো আহ্বান জনাইছে, যিহেতুকে তেওঁলোকে বড়ো ভাষাটো ভাল পায়, তেওঁলোকে বড়ো মাধ্যম পঢ়ি ভাল ফলাফল কৰিলে আৰু বড়ো ভাষা
পঢ়িয়ে তেওঁলোকে লেটাৰ মাৰ্ক বা পজিশ্যন লৈ পাছ কৰালে তেওঁলোকৰ ফৰ দি গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ বড়ো লিটাৰেচাৰ বড়ো সাহিত্যক ডেভেলপমেণ্ট কৰাৰ কাৰণে মই আশা কৰোঁ আমাৰ BTC গভৰ্ণমেণ্টৰ মুৰব্বী মাননীয় প্ৰমোদ বড়োয়ে এই যিবিলাক নন বড়ো কমিউনিটি ব্যক্তিসকলে বড়ো ভাষা পঢ়ি তেওঁলোকে মেট্ৰিকৰ ভাল ফলাফল কৰালে তেওঁলোকৰ কাৰণে কমচে কম তেওঁলোকৰ পঢ়া খৰচৰ বাবে 50,000 পৰা 1 লাখ তেওঁলোকে স্কলাৰ হিচাপে দিলে আৰু আহি থকা সময়ত বড়ো অঞ্চলত থকা বা বিথিকি অঞ্চলত থকা বা অন্য বড়ো বসতি প্ৰধান এৰিয়াত থকা অঞ্চলৰ পৰা বহুতো অনাবড়োসকলে বা নন বড়ো কমিউনিটি সন্তানবিলাকে বড়ো ভাষা পঢ়ি নিজকে তাৰমানে নিজৰ যিটো শিক্ষাৰ যিটো অৰ্হতা এইটো দেখাবলৈ সক্ষম হ'ব লগতে বড়ো ভাষাত তেওঁলোকে সন্মান জনাব লগতে বড়ো ভাষা উন্নতিৰ ক্ষেত্ৰত তেওঁলোকে আমাক বহুতো অৱদান দিব গতিকে এইটো চিন্তা কৰি আমাৰ BTCৰ মুৰব্বীয়ে তেওঁলোকৰ পৰা বা এডমিশ্যন কৰাৰ নামত বা 50,000 পৰা 1 লাখ তেওঁলোকক যদি প্ৰদান কৰে তেতিয়াহ'লে তেওঁলোকৰ যিটো শিক্ষাৰ যিটো আগ্ৰহ আৰু তেওঁলোকে বড়ো মিডিয়ামৰ পঢ়ি তেওঁলোকে বড়ো ভাষাৰে তেওঁলোকে পঢ়ি নিজকে এষ্টাব্লিছ কৰাবলৈ ওলাইছে তেওঁলোকৰ সন্মান জনাই BTCৰ মুৰব্বীয়ে তেওঁলোকক যদি স্কলাৰশ্বিপ প্ৰদান কৰে বা কমচে কম 50,000 পৰা 1 লাখ তেওঁলোকৰ যদি প্ৰদান কৰা যায় তেতিয়াহ'লে মই ভাবোঁ BTC অঞ্চলত থকা নন বড়ো কমিউনিটিবিলাকে আমাৰ বড়ো ভাষাৰ প্ৰতি তেওঁলোকে ৰেছপেক্টনেছ আহি পৰিব আৰু আহি থকা সময়ত বড়ো ভাষাৰ পঢ়াৰ কাৰণে তেওঁলোকে বহুতো গাৰ্জেনবিলাকে আগ্ৰহ হ'ব আৰু বড়ো মাধ্যমকৈ জীয়াই ৰখাৰ কাৰণে আমাৰ কাৰণে ভাল এটা ৰাস্তা ওলাব বুলি মই ভাবোঁ গতিকে অসমীয়া মাধ্যমৰ বা অসমীয়া মিডিয়ামে যেনেকৈ 8 শিডিউলত স্বীকৃতি পোৱা ভাষা ঠিক আমাৰো বড়ো ভাষাও 8 শিডিউলত স্বীকৃতি পোৱা এটা ভাষা হয় গতিকে বড়ো আৰু অসমীয়া বা ভাৰতবৰ্ষৰ স্বীকৃতি পোৱা 23 ভাষাৰ ভিতৰত আমাৰো ভাষা যিহেতু 8 শিডিউলত স্বীকৃতিপ্ৰাপ্ত এটা ভাষা গতিকে এই ভাষাত শিকি আমি IAS IPS ACS ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িব পাৰে গতিকে আহি থকা সময়ত মই ভাবোঁ নন বড়ো কমিউনিটিবিলাকে বড়ো মাধ্যমত পঢ়ি ভাল ফলাফল দেখুৱাই নিজকে ভাল মাৰ্ক লৈ ST ঠাইত তেওঁলোকে অসমীয়া হ'লেও বা OBC হ'লেও তেওঁলোকে যিহেতু বড়ো মাধ্যমত বড়ো ছাবজেক্ট পঢ়িছে তেওঁলোকৰ কাৰণে ST চাৰ্টিফিকেট গ্ৰহণযোগ্য নহ'ব আৰু যি ব্যক্তিবিলাকে বৰ্তমান বড়ো মাধ্যমত পঢ়ি তেওঁলোকে ভাল মেট্ৰিকৰ ফলাফল কৰিলে তেওঁলোকে যিহেতুকে বড়ো মাধ্যমত পঢ়া আৰু বড়ো মাধ্যম পঢ়ি তেওঁলোকে বড়ো মিডিয়ামতো তেওঁলোকে টেট বা CTET পাছ কৰি তেওঁলোকে মাষ্টাৰ হ'ব পাৰিব লগতে তেওঁলোকে নিজৰ মাতৃভাষা অসমীয়া বা বঙালী তেওঁলোকে জানিয়ে এই ভাষাটো তেওঁলোকে দখল কৰিব পাৰিব তেওঁলোকৰ যিটো ভাষা যিহেতু বড়ো ভাষাও কাৰণে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিল অসমীয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিল গতিকে তেওঁলোকে ডাবল বা ট্ৰিপল বেনিফিট তেওঁলোকে লাভ হ'ব গতিকে বড়ো ভাষা পঢ়ি আপোনালোকে যিটো নিজকে দেখুৱালে আৰু বড়ো মাধ্যম পঢ়ি যি ব্যক্তিবিলাকে 2021 আৰু 22ত যিটো ভাল ফলাফল দেখুৱালে তেওঁলোকক মই ধন্যবাদ যাচিছোঁ আৰু আহি থকা দিনবোৰত তেওঁলোকে ভাল মেট্ৰিকত যেনেকৈ ভাল ৰিজাল্ট তেওঁলোকে ল'বলৈ সক্ষম হৈছে ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী লেভেলতে ঠিক তেনেকুৱা মাৰ্ক লৈ ভাল ফলাফল দেখাব পাৰিব বুলি মই আশা কৰিছোঁ আৰু সদু শেষত যি গাৰ্জেনবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাক বড়ো মাধ্যম পঢ়ি বড়ো মাধ্যমৰ
পঢ়ি নিজৰ সন্তানক প্ৰতিভাটো দেখুৱালে। বড়ো নহ'লেও তেওঁলোকে বড়ো ভাষা পঢ়ি তেওঁলোকে যেনেকৈ নিজকে বড়ো মাধ্যমত পঢ়ি যেনেকৈ সুনাম কৰিলে, ইয়াৰ বাবে তেওঁলোকক আমি ধন্যবাদ যাচিব লাগিব। ৰিম্পী দাস, তেওঁ বড়োৰ MILত পাইছিল 87, ইংৰাজীত 91, মেথছত পাইছিল 93 আৰু অসমীয়া ইলেক্টিভ পাইছিল 82। তেওঁ ঢলকুছি হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পাছ কৰালে, তামোলপুৰ ডিষ্ট্ৰিক্ট বাক্সা। ঠিক তেনেদৰে দীপেন মুণ্ডা, তেওঁ আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰে চালবাৰী মহকুমাৰ অধীনত থকা মায়ংপৰা গাঁৱৰ পৰা তেওঁ মেট্ৰিকত বড়ো মিডিয়ামত পঢ়ি ছেকেণ্ড ডিভিজন লাভ কৰিছে। এটা ছাবজেক্টত তেওঁ লেটাৰ্ড মাৰ্ক লৈছে। তেওঁ বড়ো মিডিয়ামত পঢ়িছিল, চাওতাল কমিউনিটিৰ মানুহ। তেওঁ চালবাৰী হায়াৰ ছেকেণ্ডাৰীৰ পৰা এটা ছাবজেক্টত লেটাৰ্ড মাৰ্ক লৈ ছেকেণ্ড ডিভিজনত পাছ কৰালে। ঠিক তেনেকৈ অনিতা দাস, তেওঁ বড়ো ভাষাৰে বা বড়ো মিডিয়ামৰ পঢ়িয়ে তেওঁ ভালদৰে মেট্ৰিকৰ ৰিজাল্ট কৰালে। লগতে কুসুম চৰকাৰ, ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা তেওঁ থাৰ্ড ডিভিজনত বড়ো মিডিয়ামত পঢ়ি পাছ কৰালে, কুসুম চৰকাৰ। আজিৰ মই কণ্টেণ্টটো ইয়াৰ বিষয়ে মই জনাবলৈ আজি এই কণ্টেণ্টটো কৰাইছিল। গতিকে যিবিলাক মোৰ চেনেলত নতুন, তেওঁলোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ মই বড়ো অসমবাসী আৰু ভাৰতবৰ্ষত থকা বিভিন্ন আমাৰ অসমীয়া ভাই বন্ধুসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু যিবিলাক মোৰ চেনেলৰ চাই আছে তেওঁলোকক মই ধন্যবাদ যাচি আজিৰ এই মোৰ নতুন কণ্টেণ্টটো এইখিনিতো মই সমাপ্ত কৰিলোঁ। এটি ধন্যবাদ, খুলুমবাই, গোজोन्थों।